নমস্কাৰ আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল পদুমিছ নিউ ভিডিঅ'লৈ স্বাগতম। আজি মই আপোনালোকৰ বাবে 20টা এছামিজ জিকে লৈ আহিছোঁ। আপোনালোকে ভাল পালে ভিডিঅ'টো সকলোৱে চাব বুলি আশা ৰাখিলোঁ। এতিয়া আৰম্ভ কৰিছোঁ। 1 নম্বৰ প্ৰশ্ন, প্ৰথম অসমীয়া আলোচনীখনৰ নাম কি? উত্তৰটো হ'ল অৰুণোদয়। প্ৰশ্ন 2, অৰুণোদয় আলোচনীৰ প্ৰথম সংখ্যা কেতিয়া প্ৰকাশ হৈছিল? উত্তৰটো হ'ল 1846 চনত। 3 নম্বৰ প্ৰশ্ন, কোনখিনি সময়ক অসমীয়া সাহিত্যৰ অৰুণোদয় যুগ বুলি কোৱা হয়? উত্তৰটো হ'ল 1846 চনৰ পৰা 1889 চনলৈকে এই সময়খিনিক অৰুণোদয় যুগ বুলি কোৱা হয়। 4 নম্বৰ প্ৰশ্ন, আধুনিক অসমীয়া সাহিত্যৰ প্ৰাৰম্ভিক কাল বুলি কোনটো যুগক কোৱা হয়? উত্তৰটো হ'ল অৰুণোদয় যুগক আধুনিক অসমীয়া সাহিত্যৰ প্ৰাৰম্ভিক কাল বুলি কোৱা হয়। 5 নম্বৰ প্ৰশ্ন, অসমীয়া সাহিত্যত কোনখিনি সাহিত্যক যুদ্ধোত্তৰ যুগৰ সাহিত্য বুলি কোৱা হয়? উত্তৰটো হ'ল 1940 চনৰ পৰা 1970 চনৰ ভিতৰত ৰচিত সাহিত্যৰাজিক যুদ্ধোত্তৰ যুগৰ সাহিত্য বুলি কোৱা হয়। প্ৰশ্ন 6, অসমীয়া সাহিত্যত পোন প্ৰথমে কোন গৰাকী কবিয়ে অমিত্ৰাক্ষৰ ছন্দ প্ৰয়োগ কৰিছিল? উত্তৰটো হ'ল ৰমাকান্ত চৌধুৰী। প্ৰশ্ন 7, আনন্দচন্দ্ৰ আগৰৱালাৰ একমাত্ৰ কবিতা পুথিখন কি? উত্তৰটো হ'ল জিলিকনি। প্ৰশ্ন 8, প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? উত্তৰ ভানুমতী। প্ৰশ্ন 9, জীৱদেহৰ কোষ কোনে আৱিষ্কাৰ কৰিছিল? উত্তৰ ৰবাৰ্ট হুকে। প্ৰশ্ন 10, জলাতংক ৰোগৰ বীজাণুৰ নাম কি? উত্তৰটো হ'ল ৰেবিজ ভাইৰাছ। প্ৰশ্ন নং 11, পৃথিৱীৰ আটাইতকৈ ডাঙৰ ফুলবিধ কি? উত্তৰটো হ'ল ৰাফলেচিয়া। প্ৰশ্ন 12, উদ্ভিদৰ পাতত থকা ক্লৰ'ফিলৰ ৰং কি? উদ্ভিদৰ পাতত থকা ক্লৰ'ফিলৰ ৰং হ'ল সেউজীয়া। প্ৰশ্ন 13, এমিবিক গ্ৰহণীৰ বীজাণুৰ নাম কি? উত্তৰটো এণ্টামিবা হিচলাইটিকা। প্ৰশ্ন 14, ভাৰত মহাসাগৰৰ সৰ্ববৃহৎ ব-দ্বীপটো কি? উত্তৰটো হ'ল মাডাগাস্কাৰ। 15, অসমৰ বৃহৎ জিলাখন কি? উত্তৰটো হ'ল কাৰ্বি আংলং জিলা। 16 নম্বৰ প্ৰশ্ন, ভাৰতৰ সৰ্বাধিক পেট্ৰলিয়াম উৎপাদনকাৰী ৰাজ্যখন কি? উত্তৰটো হ'ল মহাৰাষ্ট্ৰ। 17 নম্বৰ প্ৰশ্ন, ভাৰতৰ সৰ্ববৃহৎ ৰাজ্যখন কি? উত্তৰ ৰাজস্থান। 18 নম্বৰ প্ৰশ্ন, বিশ্বৰ ক্ষুদ্ৰতম ৰাষ্ট্ৰখনৰ নাম কি? উত্তৰ ভেটিকান চিটি। ভাৰতৰ মান সময় নিৰূপক দ্ৰাঘিমা ৰেখাডাল কোন চহৰৰ মাজেৰে গৈছে? উত্তৰ এলাহাবাদ। প্ৰশ্ন 20, ভাৰতৰ প্ৰথম ইংৰাজী বাতৰি কাকতখন কি আছিল? উত্তৰ দ্য বেংগল গেজেট।